নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ আৰু আজি মই বনাব গৈ আছোঁ এটা নতুন ডিশ হেতু হৈছে বইল ফিশ এটো মোৰ চেনেলত নতুনকৈ বনাইছোঁ মই বইল ফিশটো আগলৈ মই বনোৱা নাছিলোঁ আৰু আপোনালোকে ভাল পাব নিশ্চয় খাই এই গৰম দিনত বইল ফিশ আৰু অলপ বেলেগ ধৰণে বনাইছোঁ সো যদি ভাল পায় আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো এটো নতুন হয় মোৰ চেনেলটো আৰু মই আপোনালোকলৈ নতুন নতুন ডিশ আগলৈ আনি থাকিম সো পলম নকৰি আমি চাও কেনেকৈ বনালো আমি বইল ফিশ আহক বইল ফিশ বনাবলৈ আমাক লাগিব মই লৈছো 3-4 পিস ৰৌ মাছ নিমখ 1 চামুচ বাঁহগাজ 2 চামুচ নহৰু থেতেলাই লৈছো 10 ফুটামান আদা অলপ বেছিকৈ লৈছো এটা বিলাহী তিনটা জলকীয়া মান ধনিয়া দুটা পিয়াজ কুটি লৈছো আমি এটা কেৰাহীত পানী বইল কৰিছো আৰু বেছি বইল নকৰো অলপমান কুহুমিয়া হলেই ইনগ্ৰেডিয়েন্টছ খিনি আমি ইয়াত ঢালি দিম আমাৰ পানী গৰম হৈছে ইয়াত মই 2 গিলাস পানী লৈছো এয়া পিয়াজ ঢালি দিছো আদা নহৰু বাঁহগাজ বিলাহী জলকীয়া মাছ গিটা দি দিছো ইয়াত নিমখ দিছো 1 চামুচ মান ধনিয়া দি পেলে বইল হ'ব দিম এতিয়া ঢাকি পেলে লো ফ্লেমত এইখিনি আমি এতিয়া লো ফ্লেমত অলপ লৰাই দিছো আৰু এতিয়া 5-10 মিনিট মান বইল হ'ব দিম আমি এতিয়া গেছত এটুকুৰ কয়লা জ্বলাইছো এয়া আমাৰ বইল হৈ আছে তৰকাৰী আৰু ইফালে কয়লাটো জ্বলাই থৈছো এটাত কয়লা এটুকুৰ লৈছো আৰু ইয়াত দি দিছো মাজত আৰু ঘি দি দিছো ওপৰত আৰু লগালগ ঢাকি দিব 5 মিনিটৰ কাৰণে তেতিয়া স্মোকি ফ্লেভাৰটো পাব মোৰ কেৰাহীটো গেছৰ ওপৰতে আছে এতিয়াও মই গেছটো এতিয়া অফ কৰি দিলো মোৰ 15 মিনিট লাগিল টোটাল তা মানে 10 মিনিট মই বইল হ'বতে দিলো আৰু 5 মিনিট মই কয়লাটো থৈ দিলো ওপৰত এতিয়া আমি নমাই লম কয়লাটো আমাৰ ৰেচিপিটো ৰেডি
আৰু খাবলৈ বহুত টেষ্টি হয় আপোনালোকে স্প্ৰিং অনিয়নছো ইউজ কৰিব পাৰে কিন্তু স্প্ৰিং অনিয়নছে সেইটো টেষ্ট নিদিয়ে যোনটো মান ধনিয়া নহৰু আৰু বাঁহগাজে দিয়ে আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো চাই জনাব আপোনালোকেও ঘৰত বনাই চাব নিশ্চয় ভাল পাব আজিলৈ আহিছোঁ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰিপশ্যনটো ফ্ৰী হয়